নমস্কাৰ, মোৰ নাম তাজনুৰ হক। লাজৰে উৰণি এটি মিঠা পঢ়া শুনা মেট্ৰিক ফেল। মেট্ৰিক ফেল এই ডিগ্ৰী ভালে গাইছ। নমস্কাৰ, অইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰিছোঁ চেনেলটো যাতে মোৰ চাই আৰু সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে। তোৰ নামটা কি আছে? নামটা নকা এইফালেচোন নাখাইছো মাছে নাম কোৱা নমস্কাৰ দি নমস্কাৰটা দিবে নাজানা? স্কুলত যোৱা নাছিলি? নমস্কাৰ, মোৰ নাম তাজনুৰ হক। কি কৰিবি তুই? এইফালে এটা গীত গাচোন ৰে। তই যে এটা গীত হেৰি লেখছিলি গাচোন। ই ভাল গীত গায়, ই ভালকে গীত একেবাৰে জানে অলপ জেগা একো নাই মানে আছো। লাজৰে উৰণি এটি মিঠা কথাতে তোমাকে পাবলে মন মোৰ বলিয়া হয়। হেৰুৱালো তোমাক কেনেকৈ পামেহি, সমাজৰ ভয়তে নহলো চিনাকি। বঢ়িয়া। গীতটা তুই নিজে লাগছিলি না? নিজে লাগছিলো। নিজে লাগছিলি আৰু সুৰটা? সুৰটা নিজৰে। নিজৰ সুৰ? আৰু কিবা বেলেগ গীত লিখছা নেকি? বেলেগ গীত আছে আৰু বহুত আছে। আৰু কিমানটামান গীত লিখছে? 5টা লিখছো। মানে গাইছ ই গীতবোৰ লিখে, বঢ়িয়া লিখে, কথা ভালে গীতৰ। আশা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব। কিবা কৈ দিব লগা আছে যদি ৰাইজক লগি। ইউটিউব চেনেল আছেতো? আছে। কি নাম? তেলিপাৰা ভিলেজ বয়। তেলিপাৰা ভিলেজ বয় মানে আমাৰ গাঁওখনৰ নাম তেলিপাৰা আৰু ভিলেজ মানে তো জানা গাঁও, আৰু বয় মানে ল'ৰা, মানে তেলিপাৰাৰ গাঁৱৰ ল'ৰা। আচ্ছা ঠিক আছে, লিংকটা দিম নেকি ডেছক্ৰিপশ্যনত? আচ্ছা, এই ক'বা লাইছে কৰে কিন্তু তুইতো ভালে লিখা। হেৰি পঢ়া শুনা মেট্ৰিক ফেল। মেট্ৰিক ফেল এই ডিগ্ৰী ভালে গাইছ। কিয় হাঁহা কিয়? কিয় হাঁহা? তই মক্কেল নেকি নোহা? আৰু ইফালে কি হ'ল? চিন্তামণি এবাৰ চেফৰি আছে। চেফৰি এতিয়া কি তোৰ ল'ৰা না ছোৱালী? ল'ৰা। এটা চেফৰি, এইটা চেফৰিৰ ল'ৰাটো, এইটো মৰম লগা ল'ৰা। তই জান না কিবা গীত? গীত নাজানো। কি জানা? কবিতা? কবিতাও নাজানো। কি জানা? মানে গাইজ এইখন আমাৰ চাং, ডেকা চাং, এই লকডাউনৰ সময়তে বনাইছিলোঁ আৰু আজিও চলি আছে, অলপ মেৰামতি হৈছে। এই তাতে তাৰমানে ইহঁতে আড্ডা দিয়ে, কাম বন নাই, দিনটা খালে আড্ডা আৰু এইবিলাক চাহ, এইবিলাক চাহ শিখৰৰ পিঠ। এটা খালী ভৰি বেৰালি হেৰি হ'ব, বেমাৰ হ'ব, ডাইৰেক্ট ঘাঁ হ'ব। গতিকে আমাৰ ইয়াত যদি আহে আপোনালোকে চেণ্ডেল পিন্ধি আহিব। মই শিখৰ খোৱা নাইতো, তামোল খাইছোঁ, বুঢ়া তামোল। এই তাজনুৰ, তাজনুৰ না? তোৰ নামো তাজনুৰ না? ই আৰু কিয় মুখখন এনেকা কৰে, খালি এনেকা কৰে, এনা লাখটা কৰে না মানে দিমেতো আজি ইউটিউবত ডাইৰেক্ট ঢালি দিম, এতিয়া কোনো এডিট নাই, নৰ্মেল। গীত আৰু এটা দি। কিয় নাজানা? তোৰ নিজৰ গীত মনততো থাকিব লাগিব না। এটা এটা গাচোন গা, এটা যিকোনো গীত গা, এটা তোৰ বুলি কথা নাই। অলপ আগুয়া, অলপ আগুয়া, অলপ আগুয়াচোন, অলপ আগুয়া, যিকোনো গীত এটা। कभी कभी मेरे दिल में ख्याल आता है कि जैसे तुझको बनाया गया है मेरे लिए। বঢ়িয়া বঢ়িয়া গাইছ। ভিডিঅ'টো তাৰমানে এনেই আৰু মানে ইহঁতে ভিডিঅ' কৰিব লাগে, ভিডিঅ' কৰিলোঁ। আৰু চেনেলটো যিসকলে নতুনকৈ চাইছে পুনৰ কৈছোঁ, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কিবা ক'ব লগা থাকিলে কমেণ্ট বক্সত যে কমেণ্ট কৰিব। ধন্যবাদ। জয় আই অসম।